হেল্ল' গাইজ, মই এনবয়ন আৰু এটা নতুন ধুনীয়া ভিডিঅ'লৈ তোমালোকক স্বাগতম। গতিকে ভিডিঅ'টো ভাল পাব যেন আশা কৰিলোঁ। গতিকে ব'লা আমি সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো হৈছে তুমি এক্সক পাহৰিবা কেনেকৈ। সকলোৰে জীৱনতে এক্স থাকে, ভালপোৱা থাকে, সঁচা ভালপোৱা থাকে। গতিকে আমি যেতিয়া কাৰোবাক বহুত ভাল পাই দিয়াৰ পিছত তেখেতে যেতিয়া হাৰ্ট কৰে বা তাই বা সি যেতিয়া হাৰ্ট কৰি দিয়ে আমাক, চ' বহুত কষ্ট হয় কাৰণ সেইটো চিটুৱেশ্যন ময়ো পাৰ কৰি আহিছোঁ। গতিকে মই নিজৰ এক্সপিৰিয়েঞ্চৰ পিনৰ পৰা তোমালোকক ক'বলৈ গৈ আছোঁ কেনেকৈ তোমালোকে এক্সক পাহৰি যাবা। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট নাম্বাৰ পইণ্ট, তোমালোকৰ মোবাইলত যিয়ে নাথাকক কিয় ফটো এক্সৰ নাম্বাৰ, কণ্টেক্ট, যদি ফোনত কেতিয়াবা কথা পতা বা ফ্ৰেণ্ড হৈও যদি কথা পতা, অফ কৰা। কাৰণ সেইবোৰে তোমাক কষ্ট দি থাকিব নিজে। গতিকে সেইবোৰ টোটেলি অফ কৰি দিয়া। তাৰপিছত কি কৰা, তোমাৰ ছেকেণ্ড নম্বৰ পইণ্টটো হৈছে ফেমিলি, সময় দিয়া ফেমিলিক সময় দিয়া তোমাৰ, আৰু প্লাছ ফ্ৰেণ্ডক সময় দি পেলাই তুমি কি কৰা, সিহঁতৰ লগত ব্যস্ত থাকিবলৈ ট্ৰাই কৰা। বিভিন্ন জেগা ঘূৰিবলৈ যোৱা, বিভিন্ন ঠাইত নিজকে এণ্টাৰটেইনমেণ্ট কৰিবলৈ চেষ্টা কৰা। আৰু এটা কথা হৈছে তোমাৰ 3 নম্বৰ পইণ্টটো, তোমাক যোনে সন্মান দিয়ে তেনেকুৱা ব্যক্তিৰ লগত তুমি কথা পাতিবলৈ ট্ৰাই কৰা। কথা পতাৰ লগে লগে তোমাৰ গম পাবা তোমাৰ নিজৰ ভেলুটো কিমান তেতিয়া। আৰু নিজেই নিজক ভাল পাবলৈ শিকা, সেইটো খুবেই বিগ পইণ্ট। নিজক ভাল পালে কাৰো ওপৰত নিৰ্ভৰ নকৰিবা। কাৰণ এই লাইফত কোনো এটা বস্তু পাৰ্মানেণ্ট নহয়, কোনো এটা বস্তুৱে পাৰ্মানেণ্ট নহয়, মানুহৰ জীৱনটোৱে পাৰ্মানেণ্ট নহয় যেতিয়া এক্স গাৰ্লফ্ৰেণ্ড কি হ'ব। গতিকে এইটো তোমালোকৰ হবি কি আছে, কি কৰি ভাল লাগে, সেইবোৰৰ ওপৰত তোমালোকে মাইণ্ড দিয়া আৰু সেইবোৰ কৰিবলৈ ট্ৰাই কৰা। এতিয়া নতুন কিছুমান বেছি সংখ্যক মানুহে ভিডিঅ' বনাই ভাল পায়, মই যেনেকৈ ভিডিঅ' বনাই ভাল পাওঁ। চ' তেনেকৈ ভিডিঅ' বনাবলৈ বহুত প্লেটফৰ্ম আহি গ'ল। গতিকে সেইবোৰ প্লেটফৰ্মত যোৱা ভিডিঅ' বনোৱা, নিজৰ কণ্টেণ্ট দেখাবলৈ ট্ৰাই কৰা, নিজৰ টেলেণ্ট দেখাবলৈ ট্ৰাই কৰা। গতিকে সেইটো কৰা। 4 নম্বৰ অপশ্যনটো হৈছে কি, ৰাতি কেতিয়াবা মনত পৰিব পাৰে। চ' ৰাতি মনত পৰাৰ লগে লগে তুমি কি কৰিবা, হোৱাটছআপ অনলাইন দুনিয়া হয় এখন, অনলাইন দুনিয়া। গতিকে ব্যস্ত হৈ পৰা অনলাইনত বহুত গান নুশুনিবা, কেতিয়াও ছেড গান নুশুনিবা। ছেড গান শুনিলে হয়তো বেয়া লাগিব মনটো। সদায় হেপ্পী গান শুনা, হেপ্পী থকা গান শুনা, আৰু ছেড মমেণ্টৰ কেতিয়াও গান নুশুনিবা। আৰু ৰাতি যেতিয়া খোৱাৰ লগে লগে কেতিয়াবা যেতিয়া মনত পৰে, তেতিয়া তুমি অনলাইনত ব্যস্ত হৈ পৰা, গ্ৰুপ খুলি লোৱা। কিছুমান গ্ৰুপ খুলি লৈ কিনি তোমালোকে কমেডি গ্ৰুপ খুলিব পৰা নিজৰ ফ্ৰেণ্ডবিলাকৰ লগত। চ' সেইবিলাক গ্ৰুপত তোমালোকে নিজকে সময় ব্যস্ত থকাটো মেইন থিং। কাৰণ ব্যস্ত থাকিবই লাগিব। কিবা এটা বস্তু পাহৰিবলৈ হ'লে কিবা এটা বস্তুত ব্যস্ত থাকিব লাগিব। কিন্তু এইটো নহয় যে এবাৰ ভাল পোৱাৰ পিছত তুমি ব্ৰেকআপ হোৱাৰ পিছত তুমি বেলেগ ভাল পোৱা ল'বা, আৰু সেনেকুৱা নহয়। আৰু সেই ভাল পোৱাই যদি একেটা কাম কৰে আকৌ দুনাই হাৰ্ট হ'বা তুমি, গম পালা? গতিকে সেইখিনি কৰা। আই হোপ মোৰ ভিডিঅ'টো চাই তোমালোকে ভাল পালা। গতিকে যদি ভাল পালা তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কমেণ্ট কৰিবা। নতুন ভিডিঅ' এটা পোৱা আশাৰে আজিলৈ বাই।